অসম চৰকাৰ হাই 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 অসম চৰকাৰ মুৰ্দাবাদ 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 অসম চৰকাৰ মুৰ্দাবাদ 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 HLC এক্সামিনেশ্যনৰ যি জেনেৰেল সায়েন্সৰ যি বাতিল কৰা ইটো আমি তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ষ্ট্ৰংলি কণ্ডেম কৰা হৈছোঁ কাৰণ মানে ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলাটো আমি নিখিল বড়ো ছাত্ৰ সন্থা কেতিয়াও সহ্য কৰা নহ'ব কাৰণ আমি বিচাৰিছোঁ যিখিনি মানুহে আজি বিষয়ববীয়া বা কেইজনমান ব্যক্তি যিখিনি ভাল ব্যক্তিবিলাকে ইয়াতে মানে ছাপোৰ্ট কৰি কিনে পেপাৰ লিক আউট কৰা তেখেতসকলক আমি তামুলপুৰ জিলা নিখিল ছাত্ৰ সন্থাৰ তৰফৰ পৰা ষ্ট্ৰংলি মানে হেৰি কৰাৰ কাৰণে কণ্ডেম দিব বিচাৰিছোঁ যাতে কাল্পিকবিলাকক মানে ভালকৈ একশ্যন লৈ কিনে তেখেতসকলক শাস্তি দিয়ে যেন তামুলপুৰ নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি ষ্টুডেণ্টৰ কাৰণে মানে মাতি যাম মানে ষ্টুডেণ্টক লৈ হেতালি খেলাটো আমি তামুলপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা বা নিখিল বড়ো ছাত্ৰ সন্থা কেতিয়াও সহ্য কৰা নহ'ব ভৱিষ্যতে যিখিনি নেক্সট যিখিনি এক্সামিনেশ্যন হ'ব পাতিব এইটো ভালকৈ মেকানিজিম কৰি কিনে অসম চৰকাৰ বা আমাৰ শিক্ষা বিভাগ বা সেৱা বিভাগে ভাল মতি মেকানিজিম কৰি কিনে পিছৰ পৰ্যায়ত ফ্ৰী এণ্ড ফেয়াৰকৈ এক্সামটো পাতি যায় সেইটোৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বা তামুলপুৰ জিলা নিখিল ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান কৰিছোঁ